তো হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি এইটো কোনো ধৰণৰ আমি ঘূৰিবলৈ নাযাওঁ, তো আজি ডিছকাছ নহ'ব আৰু কিবা কিবি হ'ব। তো এতিয়া বৰ্তমান আনিছোঁ এতিয়া ভাত খাম আৰু হ'লে আমলেট, এইটো হ'ল কচু, এই কচু ভাজি এইটো খাই মজা লাগিছে, আপোনালোকে খাব পাৰে, বনাব পাৰে কচুটো পাই। আৰু এইটো দালি ভাত আৰু পিনে গৰম পানী আছে। তো ধুনীয়াকৈ খাম আৰু কথা পাতিম না চলো। তো এইকেইদিন ভিডিঅ' চিডিঅ' বনোৱা নাই, মানে মানে এইটো হ'ল হেৰি হ'ল কচু ভাজি, কচু দিছে খাই মজা লাগিছে, কচু এইটো আমলেট। লাইটটো কি হ'ল মানে ঠিক ঠাক কৰি আছে। আরে তো বেয়া নাপাব, লাইটটো অলপ ডিষ্টাৰ্ব দিছে। তো দেখিলে কচু ভাজি ধুনীয়াকৈ বনাইছে আৰু কচু ভাজি খাই খাই কৰি আছোঁ। তো মই গুৱাহাটী আছিলোঁ, আপোনালোকে জানি ঘৰৰ ভিডিঅ' আগৰ ভিডিঅ'টো চাইছে। তো মই এতিয়া নাযাওঁ আৰু গুৱাহাটী। তো বিহু বুলি মই ভিডিঅ' দিয়া নাই, মানুহৰ বিহু এখন আহি পাইছোঁ, মানে সেইকাৰণে ভিডিঅ' বনোৱা নহ'লে, ভালদৰে আছিলোঁ সেই ভিডিঅ' বনাই হোৱা নাই, তো যোৱাও হোৱা নাই তেনেকৈ। আৰু এতিয়া বৰ্তমান ঘৰতে আছোঁ, ক'ৰবাত যাম চাগে। তো আপোনালোকে গম পাব, ভিডিঅ' পাই দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া ভিডিঅ'টো পাই দিব। আৰু এতিয়া ৰাতিপুৱা বাজিছে এতিয়া 10টা বাজিছে আৰু এতিয়া ভাত খাই আছোঁ, ৰাতিপুৱা ভাতটো খাই আছোঁ। এতিয়া বতৰটো ঠাণ্ডা, তাকে আবেলি মানে ক'ৰবাত যোৱা হ'ব প্ৰগ্ৰেম। আৰু কাইলৈতো আমাৰ ভোট আছে, ইয়াত উঠিব লাগিব। ভোট মই দিব নালাগে, মোক তাৰপিছত এখন দোকান দিম তেতিয়া, দোকানখন কেনেকুৱা হ'ব ভাবি আছোঁ। লগৰ এটা সৈতে আমি ভাবিছোঁ আৰু দোকান দিম বুলি। তো আপোনালোকৰ খবৰ কেনেকুৱা জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব। ভিডিঅ'টো ভাল ভিডিঅ' আহি আছে, মানে যাম আৰু ক'ৰবাত ৰাইড কৰিব যাম আৰু চাইকেল লৈ, তেওঁলোকে আহি কৰিব। এতিয়া ভাজিছোঁ মানে এইটো কচু ভাজিটো মানে বহুত মজা লাগিছে, এনেই মই নাখাওঁ, কালি খাইছোঁ আৰু বহুত মজা লাগিছে। আমটো ৰাতি বনোৱা, ভাজিটো ৰাতি বনোৱা, ফ্ৰেছ মজা মজা। তো এইটো যোৱানে আহিছিলোঁ, আজিলৈ ইমানেই, বাই বাই। নেক্সট ভিডিঅ' মানে ভাল লাগিছে, চেনেল ছাবস্ক্ৰাইব কৰি দিব, ইমানেই, বাই বাই।